অতীজৰ সভ্যতাই সোণক অমৰত্বৰ প্ৰতীক বুলি ভাবিছে আৰু নিশ্চিত ৰূপে সেয়া এতিয়াও ক'ব পাৰি কিয়নো এতিয়াও সোণৰ মূল্য কমি যোৱা নাই বৰঞ্চ বাঢ়িছেহে গোল্ড মেডেলৰ পৰা গোল্ডেন ৰুললৈকে সকলোকে লাগে মাথো এই সোণালী ধাতুবিধ যাৰ বিষয়ে লেখক জন কেয়ে কৈছিল যে সোণৰ মূল্য মানুহৰ মনবোৰত এক ফেটিছ বৰ বিশেষভাৱে খণ্ডিত হৈ আছে বৰ্তমান সময়ত ইয়াৰ মূল্য বাঢ়ি $4,300 per অঞ্চললৈকে বৃদ্ধি পাইছে যাক যদি 2025ৰ ডাটাৰ লগত কম্পেয়াৰ কৰোঁ তেনেহ'লে আমি গম পাম যে সোণৰ মূল্য প্ৰায় 55%লৈকে বৃদ্ধি পাইছে কিন্তু সদায় জানো এই মূল্য একে থাকিব নমস্কাৰ দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম সোণৰ হিষ্ট্ৰীৰ বিষয়ে আৰু কেনেকৈ সোণ এবিধ এছেট হয় লগতে আমি পাতিম কিয় আৰু কিদৰে সোণৰ মূল্য বৃদ্ধি হৈছে আৰু আমি সোণত ইনভেষ্ট কৰাটো ছেফ হ'বনে নহয় প্ৰায় 4,000-5,000 খ্ৰীষ্টপূৰ্বৰ সময়ত সোণ প্ৰথমবাৰৰ বাবে ইজিপ্তত ডিস্কভাৰ হৈছিল এনচিয়েণ্ট ইজিপ্তৰ লোকসকলে প্ৰায় 2600 খ্ৰীষ্টপূৰ্বৰ পৰাই এই সোণ বিভিন্ন অলংকাৰ মুখা আদিত ব্যৱহাৰ কৰিছিল যেতিয়া কোনো ৰজাৰ কবৰ দিয়া হৈছিল তেতিয়া সেই সোণৰ বস্তুবোৰে তেওঁৰ লগত পুতি দিছিল তেওঁলোকে বিশ্বাস কৰিছিল যে মৃত্যুৰ পিছত সেই সোণৰ বস্তুখিনিয়ে ৰজাক সহায় কৰিব আমাৰ অসমৰ চৰাইদেউৰ দৰে বহু ঠাইত এনে ধৰণৰ ঐতিহাসিক প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায় আৰু বৰ্তমান আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন উৎসৱ পাৰ্বণত এই সোণকে এক বিশেষ অংশ হিচাপে দেখিবলৈ পোৱা যায় যেতিয়া ৰাজ্যসমূহৰ মাজত বেপাৰ বাণিজ্য আৰম্ভ হৈছিল তেতিয়া মানুহক এক কমন মিডিয়াম অফ এক্সচেঞ্জৰ প্ৰয়োজন হৈছিল তেতিয়াৰ পৰাই বৰ্তমান যিদৰে আমি পইচাক ব্যৱহাৰ কৰোঁ সেই সময়ত সোণক ব্যৱহাৰ কৰা হৈছিল ক্ৰমে খ্ৰীষ্টপূৰ্ব 600ত বৰ্তমানৰ টাৰ্কি প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হয় সোণৰ মুদ্ৰা তাৰ পিছতে কমে গ্ৰীক পাৰ্চিয়ান আৰু ৰোমান এম্পায়াৰবোৰে সেই একে আইডিয়াক কপি কৰাত লাগিল আৰু সোণৰ মুদ্ৰা তৈয়াৰ কৰিবলৈ লাগিল 15 আৰু 16 শতিকা মানৰ পৰাই এই সোণৰ মুদ্ৰাৰ ব্যৱহাৰ আৰু অধিক দ্ৰুত হ'বলৈ ধৰিলে ইউৰোপৰ বহুতো শক্তিশালী দেশ যেনে স্পেইন পৰ্তুগাল আদিৰ মানুহেও সাগৰেৰে উজাই আহি আমেৰিকা এছিয়া আদি দেশবোৰ পালেহি কিয় সোণৰ সন্ধানত কিন্তু 19 শতিকাৰ পৰা এক সোণৰ মুদ্ৰাৰ প্ৰচলনৰ পৰিৱৰ্তে পইচাৰ প্ৰচলন আৰম্ভ হ'বলৈ লাগে আৰু সোণৰ ব্যৱহাৰত কিছু পৰিৱৰ্তনো দেখা পোৱা গ'ল দেশবোৰে ক্ৰমান্বয়ে এক গোল্ড ষ্টেণ্ডাৰ্ড এডপ্ট কৰিবলৈ ধৰিলে য'ত পইচাৰ প্ৰতিটো ইউনিটে সোণৰ এক ফিক্স এমাউণ্ট ৰিপ্ৰেজেণ্ট কৰিব উদাহৰণস্বৰূপে 1834 চনত প্ৰায় 1.5 গ্ৰাম সোণৰ দাম আছিলে $1 ইয়াৰ ফলত দেশ বিদেশৰ মাজত বেপাৰ আৰু অধিক ষ্টেবল আৰু ট্ৰাষ্টৱৰ্দি হৈ পৰিল কিন্তু পৰিৱৰ্তন আহিল প্ৰথম ৱৰ্ল্ড ৱাৰৰ সময়ত সেই সময়ত জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰী আদি বহু দেশবোৰে কাগজৰ পইচা বহুলভাৱে প্ৰিণ্ট কৰিবলৈ লাগি গ'ল আৰু গোল্ড ষ্টেণ্ডাৰ্ড লাহে লাহে কমি আহিল এই সমস্যা কিছু সমাধান হৈছিল যদিও 1930ৰ সময়ত হোৱা গ্ৰেট ডিপ্ৰেশ্যন আৰু ৱৰ্ল্ড ৱাৰ 2ৰ ফলত গোল্ড ষ্টেণ্ডাৰ্ড একেবাৰে কমি গ'ল 1971 চনত ইউএছৰ সেই সময়ৰ প্ৰেছিডেণ্ট ৰিচাৰ্ড নিক্সনে গোল্ড ষ্টেণ্ডাৰ্ড সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল আৰু তাৰ পাছত বহু সময়লৈকে সোণৰ তুলনা ডলাৰৰ লগত হোৱা নাছিল যদিও সেই সময়ৰ পিছত সোণক ডলাৰৰ লগত তুলনা কৰা হোৱা নাছিল কিন্তু তাৰ সলনি সোণ আৰু এক অধিক শক্তিশালী ইনভেষ্টমেণ্ট হৈ পৰিল মানুহে নিজৰ সম্পত্তিক প্ৰটেক্ট কৰিবলৈ সোণ কিনিবলৈ ল'লে সোণৰ এই ইতিহাস মানৱ জাতিৰ ইতিহাসৰ লগত একেলগে ইভলভ হৈ আহিছে বুলি ক'ব পাৰি পৃথিৱীৰ বুকুৰ পৰা উদ্ধাৰ কৰি অনাৰ পৰা বিশ্বজুৰি এক ট্ৰাষ্টৱৰ্দি ইনভেষ্টমেণ্টলৈ পৰিৱৰ্তিত হোৱালৈকে সোণে বহুত যাত্ৰা অতিক্ৰম কৰিলে কিন্তু এতিয়াও এই যাত্ৰা বহুত বাকী ৱৰ্ল্ড গোল্ড কাউন্সিলৰ 2025 বৰ্ষৰ ডাটা যদি আমি চাওঁ তেন্তে আমি দেখিম যে বৰ্তমানলৈকে পৃথিৱীত 216,265 টন সোণ পোৱা গৈছে শুনিবলৈ বহুত সৰহ যেন লাগিব পাৰে কিন্তু যদি পৃথিৱীৰ জনসংখ্যাৰ লগত আমি ইয়াক তুলনা কৰোঁ তেন্তে গাই প্ৰতি খুব বেছি 26.4 গ্ৰাম সোণহে পৰিব আৰু সেয়াটো বহুত কম নহয় জানো ইয়াৰ মাজৰে ইউএছৰ ওচৰত 8,133 টন জাৰ্মানীৰ ওচৰত 3,351 টন সোণ ৰিজাৰ্ভ হৈ আছে আৰু আগৰ ডাটাৰ লগত যদি কম্পেয়াৰ কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা যাব যে চাইনা ৰাছিয়া আদিৰ দৰে দেশসমূহেও দ্ৰুত গতিত নিজৰ গোল্ড ৰিজাৰ্ভ বঢ়াব ধৰিছে আমাৰ ভাৰতৰ ওচৰতে বৰ্তমান গোল্ড ৰিজাৰ্ভ আছে 880 টনৰ ওচৰে
তাক যদি ফাইনেন্সিয়েল ইয়াৰ 21ৰ লগত তুলনা কৰি চাওঁ তেন্তে মাৰ্কেটত RBIৰ গোল্ড হোল্ডিং প্ৰায় 26% ইনক্ৰিজ হৈছে। ইয়াৰ ফলত ইণ্ডিয়াৰ ফৰেক্স ৰিজাৰ্ভবোৰতো সোণৰ বিশেষ মূল্য দেখিবলৈ পোৱা গৈছে। 2021ত ই আছিল 5.87% আৰু বৰ্তমান ই 11.7%লৈকে বৃদ্ধি পাইছে। কিন্তু কি কাৰণত আমি সোণক ইমান মূল্য দিছোঁ? আচলতে সোণ, ৰূপ, ৰিয়েল এষ্টেট, অইল আদিবোৰ হৈছে একোটা ৰিয়েল এছেট। বণ্ড, ষ্টক আদিৰ দৰে ফাইনেন্সিয়েল এছেটবোৰৰ লগত যদি আমি সোণক কম্পেয়াৰ কৰোঁ তেনেহ'লে সোণৰ প্লাছ পইণ্ট হ'ব যে ই এটা ফিজিকেল কমোডিটি। ইয়াৰ ভেলু কোনো ইনষ্টিটিউশ্যনৰ পাৰফৰ্মেঞ্চ বা ডিমাণ্ডৰ ওপৰত ডিপেণ্ড নকৰে। তাৰোপৰি ই হৈছে এক প্ৰকাৰৰ ছেফ হেভেন এছেট। যেতিয়া কোনো ধৰণৰ ইকনমিক আনচাৰ্টেনিটিয়ে দেখা দিয়ে তেতিয়াই ইনভেষ্টৰসকল সোণ কিনিবলৈ ঢাপলি মেলে। এনেধৰণৰ বহুতো উদাহৰণ আমি 1930ৰ গ্ৰেট ডিপ্ৰেশ্যন, 1970ৰ অইল ক্ৰাইচিছ আদিত ইতিমধ্যে দেখি আহিছোঁ। গ্ল'বেল ফাইনেন্সিয়েল ক্ৰাইচিছৰ সময়ত সোণৰ দাম $700 পাৰ অউন্সৰ পৰা $1900 পাৰ অউন্স পাই গৈছিল। COVID-19ৰ পেণ্ডেমিকৰ সময়তো সোণৰ দাম প্ৰায় $2000 পাৰ অউন্সৰ ওচৰা-ওচৰি দেখা পোৱা গৈছিল। 2022 যেতিয়া ৰাছিয়া ইউক্ৰেইন ৱাৰ সংঘটিত হৈছিল, Vladimir Putin has just addressed the Russian people moments ago, announcing what Putin called the start of a military special operation, in his words, to demilitarize Ukraine. এতিয়াও এই সোণকে এক ধৰণৰ নিউট্ৰেল এছেট হিচাপে দেখা পোৱা গৈছিল। চেণ্ট্ৰেল বেংকবোৰৰ কাৰণেও সোণ হৈছে এক টিয়াৰ 1 এছেট। কেছ বা গভৰ্ণমেণ্ট বণ্ডবোৰৰ দৰেই ইউ বেংকবোৰৰ কোৰ কেপিটেলত প্ৰায় 100%ে অৱদান আগবঢ়ায়। সোণৰ বেচা কিনা কৰাৰ সমান সহজ ইনভেষ্টমেণ্ট হয়তো আৰু ক'তো নোলাবই। লগতে ই ইউনিভাৰ্চেলি একচেপ্টেবলো হয় আৰু ইয়াত ৰিস্কো বহুত কম থাকে। কিন্তু ইয়াৰ ওপৰত ইনভেষ্ট কৰাৰ আগতে আমি জানি ল'ব লাগিব যে ইয়াৰ মাৰ্কেট ভেলু বৰ্তমান কেনেধৰণৰ। সোণৰ বাঢ়ি অহা মূল্য বৃদ্ধিৰ প্ৰথম কাৰক হ'ব ইণ্টাৰেষ্ট ৰেটছ আৰু ইনফ্লেশ্যন। বেংকৰ দৰে সোণৰ পৰা কোনো ইণ্টাৰেষ্ট পোৱা নাযায়। সেইবাবে যেতিয়া মাৰ্কেটত ইণ্টাৰেষ্ট ৰেটবোৰ কমে বা ইনফ্লেশ্যন বাঢ়ে তেতিয়াই মানুহে সোণ কিনিবলৈ লয়। কিয়নো ইণ্টাৰেষ্ট ৰেটবোৰ কমি অহাৰ লগে লগে সেইফালে পইচা ইনভেষ্ট কৰাও বৰ লাভজনক যেন নালাগে। 2025ৰ ডাটাৰ মতে ইউএছকে আদি কৰি বহুতো দেশৰ ইনফ্লেশ্যন ৰেট ইউজুৱেলতকৈ বেছি। আৰু চেণ্ট্ৰেল বেংকবোৰেও অতি সোনকালেই নিজৰ ইণ্টাৰেষ্ট ৰেটছ কমোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ পইচাৰ ভেলু কমি অহাৰ এক সম্ভাৱনা আছে আৰু সাধাৰণ জনতাৰ বাবে এনে সময়ত ইনভেষ্টিঙৰ এটা ছেফ অপশ্যন হৈ পৰিব সোণ। অন্য এক কাৰক হৈছে US ডলাৰৰ ভেলু। গোটেই বিশ্বজুৰি সোণৰ দাম ডলাৰত জোখা হয়। যেতিয়াই ডলাৰৰ শক্তি কমি যায় তেতিয়াই সাধাৰণ জনতাৰ বাবে কম দামত সোণ কিনাৰ এক সুযোগ আহি পৰে। লগে লগে সোণৰো ডিমাণ্ড ইনক্ৰিজ হোৱা দেখিবলৈ পোৱা যায় আৰু সেই ডিমাণ্ডৰ ফলতে সোণৰ দামো বাঢ়ে। যোৱা কেইমাহমানৰ পৰা দেখা গৈছে যে নেশ্যনেল ডেট, শ্ল'ৰ ইকনমিক গ্ৰ'থ, 3% পৰ্যন্ত বাঢ়ি যোৱা ইনফ্লেশ্যন তথা US ফেডাৰেল ৰিজাৰ্ভে ইণ্টাৰেষ্ট কমাই দিয়াৰ সম্ভাৱনা আদি কাৰণত ডলাৰৰ ভেলু কিছু কমি আহিছে আৰু সোণৰ মাৰ্কেটৰ বাবে ই এক আল্টিমেট বুষ্ট হিচাপে কাম কৰিছে। 3 নম্বৰ কাৰকটো হৈছে জিঅ'পলিটিকেল টেনশ্যন আৰু গ্ল'বেল আনচাৰ্টেনিটি। যেতিয়াই ৱৰ্ল্ড ৱাৰ, ইলেকশ্যনছ, ইকনমিক শ্ল'ডাউন আদি সমস্যাবোৰে দেখা দিয়ে তেতিয়াই ইনভেষ্টৰবোৰৰ চকু যায় আল্টিমেট ছেফ হেভেন এছেট সোণলৈ। যিহেতু আপাৰ চেপ্টাৰত মই কৈয়ে আহিছোঁ যে ইয়াৰ ৰিস্ক বহুত কম থাকে আৰু কোনো গভৰ্ণমেণ্ট বা প্ৰাইভেট কোম্পানীৰ ওপৰত ই ডিপেণ্ডেণ্ট নহয়, গতিকে সাধাৰণ জনতাৰ দৃষ্টিত ইয়াতকৈ আৰু ভাল ইনভেষ্টমেণ্ট একো হ'বই নোৱাৰে। আনকি চেণ্ট্ৰেল বেংকসমূহেও বৰ্তমান সোণ কিনাত লাগিছে। চেণ্ট্ৰেল বেংকছ যেনে ইণ্ডিয়াৰ RBI, চাইনাৰ PBOC আৰু অন্য বহুতে US ডলাৰৰ ওপৰত নিজৰ ডিপেণ্ডেঞ্চি কমাবলৈ সোণ কিনিছে। যেতিয়া চেণ্ট্ৰেল বেংকবোৰে পাৰে মানে সোণ কিনিবলৈ লাগি যায় তেতিয়া সাধাৰণ জনতাৰ বাবে সোণৰ ছাপ্লাই কমি আহে আৰু সেইবাবে বাঢ়ি যায় সোণৰ দাম। এই ইনভেষ্টমেণ্টবোৰৰ ক্ষেত্ৰত গোল্ড ETFৰো কিন্তু বহুত অৱদান আছে। ETF অথবা এক্সচেঞ্জ ট্ৰেড ফাণ্ড হৈছে এনে এক ধৰণৰ ইনভেষ্টমেণ্ট যিয়ে বহুতো এছেটৰ পৰ্টফলিঅ' ৰাখি তাক ইণ্ডিভিজুৱেল ষ্টকৰ দৰে ষ্টক এক্সচেঞ্জত ট্ৰেড কৰে আৰু তাৰে মাজৰে এক এছেট হৈছে গোল্ড। 2025 বৰ্ষত গোল্ড ETFে গ্ল'বেলি $500 বিলিয়ন অধিক ভেলু অতিক্ৰম কৰিছে। লগতে আমাৰ ইণ্ডিয়া বা চাইনাৰ দৰে দেশসমূহত ফেষ্টিভ ছিজনেই হওক বা বিয়া সবাহেই হওক সোণৰ ডিমাণ্ড অট'মেটিকেলি বাঢ়ি যায়।
এই সোণ আমি ক'তো নতুনকৈ উৎপাদন কৰিব নোৱাৰোঁ। যিমানখিনি এতিয়ালৈকে খান্দি উলিওৱা হৈছে তাৰ উপৰি আৰু যদি খান্দিবলৈও যাওঁ তেন্তে হয়তো বছৰ ধৰি বছৰ লাগি যাব। সেয়েহে যেতিয়া ইয়াৰ ডিমাণ্ড বাঢ়ে ইয়াৰ ছাপ্লাই কেতিয়াও যথেষ্ট নহয়, তাৰ বাবে ইয়াৰ দামো আৰু অধিক বাঢ়ি যায়। এতিয়া এই সোণ যদিও এক এছেট হয়, ই কিন্তু কোনো এক্সট্ৰা প্ৰফিটৰ গেৰেণ্টি দিব নোৱাৰে। ইয়াৰ দাম সদায় একে হৈ নাথাকে, কেতিয়াবা হঠাৎ কমিও যাব পাৰে। উদাহৰণস্বৰূপে আমি এতিয়া 1980s গ'ল্ড ক্ৰেছৰ কথাটোৱে ল'ব পাৰোঁ। সেই সময়ত সোণৰ দাম বৃদ্ধি পাই $850 পাৰ অঞ্চ হৈ গৈছিল, কিন্তু মাত্ৰ 2 বছৰৰ ভিতৰতে মাৰ্কেট ক্ৰেছ হৈ সেই দাম $300 পাৰ অঞ্চ হৈ পৰিল, অৰ্থাৎ প্ৰায় 58%ৰ মাৰ্কেট ক্ৰেছ। আৰু তেনে ক্ৰেছ যে বৰ্তমান সময়তো নহ'ব তাৰ কোনো মানে নাই, যিহেতু মই কৈ আহিছোঁ যে সোণৰ মূল্য গ্ল'বেল ইণ্টাৰেষ্ট ৰেটছ, US ডলাৰ ভেলিউ, চেণ্ট্ৰেল বেংকৰ ডিমাণ্ডছ, ইনফ্লেশ্যন, জিঅ'পলিটিক্স আদি বহুতো ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। গতিকে যদি সেই ফেক্টৰবোৰৰ গতিও ৰিভাৰ্ছ হৈ যায় তেন্তে সোণৰ গতিও সলনি হৈ যাব। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্নটো আহি পৰে যে আমি এতিয়া সোণত ইনভেষ্ট কৰিম নে নকৰিম। যদিহে আপুনি আপোনাৰ আৰ্নিঙৰ কিছু অংশ ছেফগাৰ্ড হিচাপে থ'ব বিচাৰে তেন্তে কেৱল এটা এছেটত ইনভেষ্ট কৰাতকৈ আপুনি আপোনাৰ ইনভেষ্টমেণ্টক ডাইভাৰ্চিফাই কৰি ষ্টক, ৰিয়েল এষ্টেট, বণ্ডছ আদিতো ইনভেষ্ট কৰিব পাৰে আৰু তাৰ পিছত বাকী থকা কিছু অংশ সোণত ইনভেষ্ট কৰিব পাৰে। কিন্তু সকলোখিনি ইনভেষ্টমেণ্ট সোণতে কৰি নেপেলাব। মনত ৰাখিব, সোণ ইনভেষ্টমেণ্টৰ এটা পাৰ্ট হিচাপে থকাৰ বাবেহে উপযোগী। সম্পূৰ্ণৰূপে ইয়াতে ইনভেষ্ট কৰিলে আপোনাৰ লোকচানো হ'ব পাৰে। যদিহে আপুনি বৰ্তমান মাৰ্কেটৰ ডিমাণ্ড চাই সোণখিনি শ্বৰ্ট টাৰ্মত ইনভেষ্ট কৰি লাভৱান হ'ম বুলি ভাবিছে তেন্তে আপুনি কিছু সাৱধান হৈ থকাই ভাল। যদিহে আপুনি এতিয়া মাৰ্কেট চাই সোণ কিনি শ্বৰ্ট টাৰ্মত লাভ পোৱাৰ আশা কৰিছে তেন্তে কিছু সাৱধান হওক, কিয়নো যদিও ইয়াৰ মূল্য এতিয়া বহুত বেছি, অতি সোনকালে ইয়াৰ প্ৰাইচ ড্ৰপ পোৱাৰ সম্ভাৱনাও নথকা নহয়। ইয়াৰ উপৰি আপোনালোকে গ'ল্ড বাৰ্ছ, কইনছ, ETF আদিতো ইনভেষ্ট কৰিব পাৰে। য'তেই ইনভেষ্ট কৰিব চাই ল'ব যে কি আপোনাৰ বাবে সুবিধাজনক আৰু প্ৰতিটো ইনভেষ্টমেণ্ট নিজৰ ছেফটিক ধ্যানত ৰাখিহে কৰিব। আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।